পিছত ফ্লেগটো নাহিব অলপ পিছত ফ্লেগটো নাহিব আগতে কি प्रदान करिছে আজিৰ মুখ্য অতিথি মহোদয়া তার পিছে পিছে গৈছে 24 এবিবিআর পুলিশ পার্সোনেলৰ SIAB বিবেকানন্দ শৰ্মাৰ নতুন কমান্ডাৰ ক্ৰমান্বয়ে বাক্সা DEM হোমগাৰ্ড পাৰ্সোনেল SI সান্দৰ গগৈ নতুন কমান্ডাৰ তার পিছতে গৈছে নতুন কমান্ডার ভক্তি দাসৰ নেতৃত্বত Brahma Boys NCC Group, Flag Bearer Nirantor Soronia. Daupun Singh Brahma, Flag Bearer Nitinga Sorgiari. তার পিছনে আমাদের অভিবাদন প্রদান করেছেন নিকাশি হাই স্কুল NCC Group. Platoon Commander Robin Sorgiari, Flag Bearer Rinda Brahma. তার পিছনে জওয়াহর নবোদয় বিদ্যালয় ওদালগুড়ি Platoon Commander যোগমণি জওয়াহর নবোদয় বিদ্যালয়ের পাশে পাশে আমাদের অভিবাদন প্রদান করেছে বরবরি নেহরু হাই স্কুল গার্লস Platoon Commander গজনশ্রী বসুমতারি, Flag Bearer দীপা বড়ো। এরা মুসলপুর উচ্চতর মাধ্যমিক বিদ্যালয়ের Platoon Commander কঙ্কনি ব্রহ্ম, Flag Bearer নিহারানী ব্রহ্ম। তার পিছনে এরা সানরাইজ ইংলিশ মিডিয়াম স্কুল বয়েজ Platoon Commander তুষার বসুমতারি, Flag Bearer হিরাজ বসুমতারি। Sunrise English Medium School Girls Platoon Commander Elijah Ramsiari, Flag Bearer Lively Soronia. তার পিছতে এয়া মনসা মিলন হাই স্কুলৰ Platoon Commander বয়েজ Platoon Commander থুলুঙ্গা ব্রহ্ম, Flag Bearer প্রকাশ রাম বসুমতারি। ক্রমান্বয়ে ইউএন একাডেমি মুসলপুরের গার্লস Platoon Commander রঞ্জালী স্বর্গিয়ারি, Flag Bearer সুস্মিতা গোয়ারি। এয়া Platoon Commander শঙ্কর নার্জারি, Flag Bearer রিদম বসুমতারি। বাথৌপুরী আবেদন প্রদান করেছে Platoon Commander নমিতা ওয়ারি, Flag Bearer রিনশ্রী ওয়ারি। তার পাছতে আগবাঢ়ি গৈছে সামৰিক অভিবাদন প্ৰদান কৰিবলৈ সেন্ট জন হাই স্কুল গৰমাৰ বয়েজ Platoon Commander পল বড়ো। লগে লগে এয়া সেন্ট জন হাই স্কুল গৰমাৰ গাৰ্লছ Platoon Commander এনি ব্ৰহ্ম, Flag Bearer চন্দ্ৰকলা বিশ্বকৰ্মা। Platoon Commander জুলিয়াস বসুমতারি, Flag Bearer বিজিত বড়ো। Platoon Commander প্ৰেফিক স্বৰ্গিয়াৰী, Flag Bearer অলিস্মিতা দাস। সেন্ট জেভিয়াৰ হাই স্কুল মুছলপুৰৰ গাৰ্লছৰ দলটোৰ পিছতে এয়া বৰবৰী নেহৰু হাই স্কুল বয়েজ Platoon Commander হৈথেশ্বৰ বড়ো, মিলন হাই স্কুল নাৰায়ণপুৰৰ এয়া গাৰ্লছ টিম Platoon Commander মমতা ৰামচিয়াৰী, Flag Bearer চন্দনা কৰিছে Platoon Commander ইন্দ্ৰজিৎ ৰাজবংশীৰ নেতৃত্বত এয়া 24 এপিভিয়ানৰ বেণ্ড প্লেটুন।
কলা কুশলীকে সমূহ ছাত্ৰ ছাত্ৰীকে আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সভাৰ মুখ্য অতিথি মহোদয়াক আমি আসন গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ। তেখেতৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। স্কুলৰ প্লেটুন কমাণ্ডাৰ অঞ্জালু দৈমাৰী ফ্লেগ বিয়াৰা। এয়া শংকৰদেৱ শিশু নিকেতন মুছলপুৰৰ প্লেটুন ডেকা। তাৰপিছতে এয়া বাপুজী হাইস্কুল বৰিমুখৰ দলটোৱে লগতে উপস্থিত সমূহ বিষয়া কৰ্মচাৰী তথা জিলা প্ৰশাসনৰ মন্ত্ৰী প্ৰজন আৰু পুষ্পমাল্যাৰ অনুষ্ঠানত ভাগ ল'বলৈ পুনৰবাৰ অনুৰোধ জনাইছোঁ। আৰোগ্যম সুখ সম্পদা আত্মজ্যোতি নমস্তুতে জ্যোতি হৈ আছে। মহোদয়ে লগতে উপস্থিত সমূহ বিষয়া কৰ্মচাৰী মুখ্য অতিথি মহোদয়ে পেৰেড পৰিদৰ্শন ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছোঁ। আজি
আপনার রাইজসকল আজি এই পবিত্ৰ ৭৮তম স্বাধীনতা দিৱসৰ অনুষ্ঠানত সকলোলৈকে মোৰ শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আজি এই দিনটোৰ তাৎপৰ্য অতি মহান। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত চলা স্বাধীনতা আন্দোলনৰ ফলশ্ৰুতিত শত সহস্ৰ শ্বহীদ আৰু নিৰ্যাতিত স্বাধীনতা সেনানীৰ আত্মবলিদান আৰু ত্যাগৰ বিনিময়ত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই লাভ কৰিছিল স্বাধীনতা। জাতীয় জীৱনৰ এনে ঐতিহাসিক ক্ষণত যিসকল মহান ব্যক্তিৰ ত্যাগ প্ৰচেষ্টা আৰু আত্মবলিদানৰ বিনিময়ত আমি স্বাধীনতা লাভ কৰিলো, সেইসকল মহান ব্যক্তিক আজিৰ এই শুভক্ষণত শ্ৰদ্ধাৰে কৰিছো। ২০০৩ চনত BTAD গঠনৰ সময়ত ৪খন জিলাৰ ভিতৰত বাক্সা জিলা অন্যতম। প্ৰায় ২,৪০০ বৰ্গ কিলোমিটাৰ মাটিকালিৰে এই জিলাৰ জনসংখ্যা ৯ লাখ থকা জিলাখনৰ গুৰুত্ব যথেষ্ট। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত সদস্য মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰত্যক্ষ সহযোগত বাক্সা জিলাখনত উন্নয়ন আনিছে। মই আশা ৰাখিছো আটাইৰে শান্তি সম্প্ৰীতি সম্ভাৱনা বজাই ৰাখি বাক্সা জিলাৰ সৰ্বাংগীন উন্নতিৰ অংশীদাৰ হ'ব। বাক্সা জিলা